হেল্ল' এভৰিৱান, আকৌ মই আহিলোঁ আপোনালোকৰ মাজলৈ মাছৰ এটা চিম্পুল ৰেচিপি লৈ। বিলাহী আৰু আলুৰে বনোৱা মাছৰ জোলকণ খাই বহুত ভাল লাগে। আঞ্জাখন বনাবৰ কাৰণে মই কেইটুকুৰামান ৰৌ মাছত নিমখ হালধি সানি 1 মিনিটমানৰ কাৰণে ৰাখি দিলোঁ। আৰু আনপিনে মই গেছত গৰম হ'বলৈ দিয়া কেৰাহীটোত গৰম হোৱাত প্ৰয়োজন অনুযায়ী সৰিয়হৰ তেল ঢালি দিলোঁ। তেল গৰম হোৱাত মই তাত মাছ কেইটুকুৰা দি দিলোঁ আৰু ভাজিবলৈ ল'লোঁ। মাছখিনি ভালদৰে ৰংচোৱাকৈ ভজাৰ পিছত মই কেৰাহীৰ পৰা নমাই ল'লোঁ। সেই গৰম কেৰাহীটোতে মই তেল আছিল তাত দীঘল দীঘলকৈ কাটি লোৱা এটা ডাঙৰ আলুৰ পিচকেইটা দি দিলোঁ। আলুখিনি লৰাই দি অকণমান নিমখ আৰু হালধি দি মই ঢাকনি মাৰি সিদ্ধ হ'বলৈ দিলোঁ। আলুখিনি মোটামুটি মই সিদ্ধ হোৱালৈকে ভাজি থাকিলোঁ আৰু ভজা হৈ যোৱাত মই ইয়াৰ পৰা নমাই ল'লোঁ। আলু ভজা কামটো মই ল'-মিডিয়াম ফ্লেমতে কৰিলোঁ। আলুখিনি নুমোৱাৰ পিছত মই গেছৰ ফ্লেমটো বঢ়াই দি সেই তেলতে 2টা তেজপাত, 2-3টামান ইলাচি, এটুকুৰা ডালচেনি, 2টা শুকান জলকীয়া আৰু আধা চামুচ জিৰা দি দিলোঁ। আটাইখিনি দি মই অকণমান লৰাই দিলোঁ। এই আটাইখিনি লৰাই দি মই মিক্সিত ডাঙৰ 2টা পিঁয়াজ আধা খুন্দাকৈ ৰাখিছিলোঁ, সেইখিনি ইয়াত দি দিলোঁ। আপোনালোকে ইচ্ছা কৰিলে মিক্সাৰ গ্ৰাইণ্ডাৰত নিদি পিঁয়াজ দুটা গ্ৰেট কৰি ল'ব পাৰি। পিঁয়াজখিনি দি মই এইখিনি ভাজিবলৈ ল'লোঁ। এইখিনি 1-1.5 মিনিটমান ভজাৰ পিছত ইয়াত মই বটি ৰখা আদা এচামুচ, নহৰু এচামুচ আৰু আধা চামুচ জলকীয়া দি দিলোঁ। আদা নহৰুখিনি দি মই পুনৰ এইখিনি ভাজিবলৈ ল'লোঁ। জলকীয়াৰ পৰিমাণটো আপোনালোকে ইচ্ছা অনুযায়ী কম বেছি কৰিব পাৰে। পুনৰ মই এই আটাইখিনি 1 মিনিটমান ভজাৰ পিছত কাটি ৰখা বিলাহী দুটা দি দিলোঁ। বিলাহী দুটা দি মই এইখিনি পুনৰ ভাজিবলৈ ল'লোঁ। বিলাহী পিঁয়াজৰ মিশ্ৰণটো ভাজি থকাৰ মাজতে মই প্ৰয়োজন অনুযায়ী নিমখ আৰু হালধি দি দিলোঁ। নিমখ আৰু হালধি দি এইখিনি মই পুনৰ ভালদৰে ভাজিবলৈ ল'লোঁ আৰু মই মাজে মাজে ইয়াত ঢাকনি মাৰি বিলাহীখিনি মজিবলৈ দিলোঁ। বিলাহী আৰু পিঁয়াজৰ মিশ্ৰণটোৰ পৰা এটা ধুনীয়া ভজা গন্ধ ওলাত ইয়াত মই আগতে ভাজি ৰখা আলু কেইটুকুৰা দি দিলোঁ। মিশ্ৰণটোৰ ভজা কামটো মই গেছৰ ফ্লেমটো বঢ়া-টুটা কৰিয়ে কৰিলোঁ। আলু কেইটুকুৰা দি মই এইখিনি লৰাই দি ইয়াত 2 গিলাচ পানী ঢালি দিলোঁ। পানী দিয়াৰ পিছত মই আঞ্জাখন উতলিবলৈ দিলোঁ। আঞ্জাখন 2 মিনিটমান উতলোৱাৰ পিছত ইয়াত মই ভাজি ৰখা মাছ কেইটুকুৰা দি দিলোঁ। মাছ কেইটুকুৰা দি মই আঞ্জাখন লৰাই দিলোঁ আৰু উতলিবলৈ দিলোঁ। উতলি থকা আঞ্জাখনত মই সৰু এচামুচ জিৰা গুড়ি আৰু ধনিয়া গুড়ি দি দিলোঁ। মছলাখিনি দি মই আঞ্জাখন লৰাই দি ইয়াত কাটি ৰখা মান ধনিয়াৰ পাত অকণমান ছটিয়াই দিলোঁ। ইচ্ছা অনুযায়ী আঞ্জাখন ঘন বা পাতল কৰিব পাৰে। ভিডিঅ'টো চাই কেনেকুৱা লাগিল কমেণ্ট কৰি জনাব আৰু লগতে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ ধন্যবাদ।